আৰু আহি পালোহি এখন উলমা দলং বেকগ্ৰাউণ্ড ভিউটো চাওক এবাৰ এইটো চাওক কি ধুনীয়া জেগা ৰ'দ দি আছে আৰু আমি এইফালে ছাঁত আহি ৰখি আছোঁ সকলোকে নমস্কাৰ জনাই ডিগবৈ ৰিজাৰ্ভৰ মাজৰ পৰা আজি এটা ব্লগ আৰু এনেকৈ আহি আমি ডিগবৈ টাউনত পালোহি আৰু ডিগবৈ টাউনৰে এটা পেট্ৰল ডিপুত পেট্ৰল ভৰাই আমি আজি ডিগবৈ টাউনত নৰখোঁ আমি অলপ আগলৈ যাম সেই আপোনালোকক দেখাব চেষ্টা কৰিম আজি আমি কলৈ যাম আৰু বাইকৰ টেংকি ফুল কৰি লৈ আজি আমি আগলৈ যাম আজি আমি ডিগবৈ টাউনত নৰখোঁ আজি মজা আপোনালোকক জেগা দেখাব চেষ্টা কৰিম সেই আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ আৰু আমি এনেকৈ আহি পালোহি মাৰ্ঘেৰিটা যাক কোৱা হয় কল কুইন অফ ইণ্ডিয়া আৰু মাৰ্ঘেৰিটা বুলি ক'লে আপুনি কয়লাৰ ওখ পাহাৰ নিশ্চয় দেখিব পাব আৰু এয়া চাওক যোনবোৰ পাহাৰত গছ গছনি কমে আছে মাথো ওখ কয়লাৰ পাহাৰ আৰু এনেকৈ আহি আমি লিডু পাই গ'লোহি আৰু এনেকৈ লিডু গৈ জয়ৰামপুৰৰ ৰাস্তা মাত্ৰ 22 কিলোমিটাৰ আছে আৰু আমি জয়ৰামপুৰ নগৈ ছাইডৰ এটা ৰাস্তাত সোমাই গৈ এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ পালোহি আৰু আজি মোৰ লগত আহিছে উদিত ভাই আৰু উদিতক আপুনি আগৰ ব্লগটোতো যদি চাইছে মোৰ বগীবিলৰ ব্লগটো তাতো আপোনালোকে দেখিব পাব আৰু এনেকৈ আহি আমি কি ধুনীয়া এটা পৰিৱেশত পালোহি চাৰিওফালে মাথো পাহাৰ আৰু ৰাস্তাৰ কিনাৰত এটা সৰু ৰেল লাইন আৰু এই ৰেল লাইনটো গৈ ক'ত পায়গৈ সেইটোৱে আপোনালোকক আজি দেখাবলৈ অলপ চেষ্টা কৰিম আৰু আমি আহি পাই গ'লোহি শেষত টিপং কৈলেৰী আৰু অৱশেষত আমি আহি পালোহি টিপং আৰু পিছফালে চাওক এখন পাহাৰ পিছফালে আৰু এইটো চাওক ৰেল লাইন মানে ইয়াৰ পৰা কয়লা উঠে সৰু ৰেল লাইন আপোনাক দেখাইছোঁ এইটো চাওক ৰেল লাইন পাহাৰৰ ভিতৰত আৰু এইখন চাওক পাহাৰ ভিউ চাওক কি ধুনীয়া ভিউ এখন দলং তলত এখন চাওক নদী এইটো উদিত আৰু এইফালে গৈ কয়লাৰ গাঁত আছে কয়লা আনিবলৈ ট্ৰেইন যায় আৰু তাত এটা কয়লা খনিৰ গাঁত দেখিবলৈ পাইছোঁ আৰু আমি তাত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ওচৰত গৈ পিনে কিন্তু তাৰ আগতে এখন আপোনালোকে ধুনীয়া দলং চাই লওক এখনে উলমা দলং পইচা খেলিছে কেনেকৈ আৰু পিছফালে ভিউ চাওক আৰু পিছফালে সেইটো য'ৰ পৰা কয়লা উলিয়াই সেইটো কয়লা খনি তাৰ ওচৰলৈ যাবলৈ দিয়া নাই এতিয়া সেইকাৰণে এতিয়া বলক অলপ দলংখন দেখা ইমান হিৰাইছ কেলে দলংখন বহুত বেছিয়ে অলপ হিলিছে ভাবিলোঁ জাম্পিং ব্ৰিজ পুৰা জাম্পিং জাপাং হৈ আছে পানী চাওক না পুৰা সেউজীয়া পানী আৰু মাছ দেখি পালে বোলে মোৰ লগৰটো এয়া ডাঙৰ মাছ ক'ত উদিত আমি গৈ থাকোঁ এতিয়া আৰু আমি এতিয়া কয়লা খনিটো ওচৰৰ পৰা চাবলৈ পাৰ্মিশ্যন পালোঁ আৰু ওচৰৰ পৰা যেতিয়া মই যেতিয়া ওচৰত গৈ দেখিলোঁ মানে মই আজি প্ৰথমবাৰ যিহেতু টিপং আহিছোঁ আৰু প্ৰথমবাৰ কয়লা খনি ওচৰৰ পৰা দেখিছোঁ মানে মই নিজেও আচৰিত যে ওপৰত সেইটো দেখিছে মন্দিৰ এটা আৰু মন্দিৰৰ তলত মানে মন্দিৰৰ তলেদি এটা গাঁত আছে আপোনালোকে সেইটো চাওক ষ্টপ দেখিছে সেই তলেদিয়ে মানে ট্ৰেইনৰ ডবা সোমাই যায় আৰু কয়লা উঠাই লৈ আনে মানে আচৰিত ওপৰত এটা মন্দিৰ আৰু তলত এটা মন্দিৰৰ তলত এটা কয়লা খনিৰ গাঁত তো আপোনালোকক ভালকৈ দেখাব চেষ্টা কৰিম আপোনালোকে চাওক এইটো এটা চাওক ইফালে দিও এটা গাঁত এইটো এটা গাঁত এইটো উদিত
আৰু মন্দিৰ আৰু মন্দিৰৰ তলত আৰু এটা গাঁত সেইফালে সোমাই যায় ষ্টপ লিখা আছে দেখিছেনে ষ্টপ তাতে বেগ চেগ লৈ পূৰা আজি আমি ইয়াতে কেম্পেইনিঙৰ কাৰণে আহিছোঁ এখন চব এটা ভিউ চব আৰু ট্ৰেইনৰ লাইন আহি চব এইটো চব ইয়াৰ পৰাই উলিয়াই ওচৰলৈ আমি নাযাওঁ দূৰৰ পৰাই দেখাই আপোনালোকক চাওঁ আৰু বৰ্তমান এইটো এটা বেলেগ এটা কয়লা খনি যোনটো বৰ্তমান বন্ধ হৈ আছে আৰু ইয়ালৈ ট্ৰেইন নাহে আৰু এটা কি ধুনীয়া পৰিৱেশত আছে চাওক আপোনালোকে ধুনীয়া এটা পৰিৱেশত আহিলোঁ আজি সঁচাকৈ টিপং অতি ধুনীয়া জেগা আৰু আহি কয়লা য'ৰ পৰা উলিয়াই মানে যোনটো খাটৰ পৰা তলত গৈ পিনে তাৰপৰা যাব নোৱাৰে সেইডোখৰ জেগাও দেখিলোঁ আৰু পিছফালে চব ধুনীয়া ৰ'দ দি আছে দলং মানে পূৰা পাহাৰৰ মাজত আছে তেন্তে আজিলৈ ইমানেই আছিল টিপঙৰ ব্লগ ময়ো প্ৰথমবাৰ টিপং চালোহি আৰু আপোনালোককো যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিলোঁ যদি কিবা ভুল হয় ক্ষমা কৰিব আৰু এনেকৈ যদি আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব বিচাৰে তেন্তে চেনেলটো এবাৰ প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তেন্তে কেনেকুৱা পালে নিশ্চয় জনাব কমেণ্ট কৰি আৰু আজিলৈ ইমানেই জয় অসম ধন্যবাদ